তো হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু আৱাৰ ইউটিউব চেনেল। তো আজি আমাৰ হাতীদা যাব কলকাতা, তাৰমানে গুৱাহাটী টু কলকাতা ট্ৰিপ এটা কৰিব, পুৰা ফুল ধামাকা জাৰ্ণি এটা হ'ব। তো হাতী মানে আপোনাক দেখাব, আপোনালোকক মানে কলকাতাৰ যিবোৰ ফেমাছ জেগা আছে। কি ফেমাছ জেগা আছে কৈ দিয়াচোন। ভিক্টোৰিয়া মেমৰিয়েল, বাংলা গেট, ইকো পাৰ্ক, চাইন্স চিটি গোটেইখিনি হ'ব মানে গোটেইখিনি ক'ব আৰু মোটামুটি আপোনালোকে আৰু এটা চাব পাৰিব দুৰ্গা পূজা। তো দুৰ্গা পূজাৰ কলকাতা দুৰ্গা পূজা ফেমাছ আছে, জানে আপোনালোকে কলকাতা দুৰ্গা পূজা কিমান ফেমাছ। তো আপোনালোক দুৰ্গা পূজা তাতে চাব পাৰিব। আৰু কিমান দিন থাকিবি তাতে? আমি মিনিমাম 2 মাহ আছো, গোটেই 2 মাহ থাকিব। আপোনালোকে মোটামুটি আমাৰ প্ৰায় 50-60টা ব্লগ আশা কৰি থৈ দিয়ক। আমি সদায় এটা ভিডিঅ' আপলোড কৰিম, মানে ই দিব। মই ঘৰৰ পৰা কি কৰিব চেষ্টা কৰিম, মই ঘৰতে আছো, মোৰ পইচা নাই, হাতীৰ পইচা আহিছে, হাতী যাব, মোৰ পইচা নাই, এতিয়া নাযাওঁ আমি। তো পিছকলৈকে আমি ভাল ৰাইড মাৰিম একেলগে, কিন্তু আজি হাতীকেইটা আমি বিদায় কৰিম। এতিয়া আমি আৰু অলপমান কলকাতাই যাওঁ আমি। তো এইবাৰ জকবা আহিছে, জকাব অলপমান আমাৰ ল'ৰা ইয়াৰ ভায়েক যাব। তো আমাৰ গোটেইখিনি কাবাৰ বেডিং পত্ৰ লৈছো, এই বেডিং পত্ৰ এফালে ৰেডি হৈ আছে আমাৰ ইফালে বেডিং পত্ৰ গোটেইখিনি লৈছো। এতিয়া হাতীক মই থ'ব যাব লৈছো, থ'ব যাই কিনে বলক আমি যাওঁতে অলপমান আপোনালোক চিনাৰি দেখাব ট্ৰাই কৰিম। তো বলক আমি অলপ তেল ভৰাই লওঁ। আমাৰ তেল গাড়ীখন খুলি লওঁ, তেলৰ দাম কিমান নাই 97। তো 100 হ'ব আৰু বেছি নাই, কলকাতাত 100 দিছোঁ। 100 নেকি কলকাতাত? 100 ইয়াতে আগে ভৰাই লওঁ দে। মালিগাঁও ষ্টেচন, অলপমান গ'লে মালিগাঁও ষ্টেচন পাম। আমি এই বিখ্যাত ৰাস্তাটোদি আহিছোঁ। তো আগত আমাৰ মালিগাঁও ষ্টেচন বেছি নহয়, 400 মিটাৰমান হ'ব। তো বলক আমি ডাইৰেক্ট মালিগাঁও ষ্টেচনটো আপোনালোকক দেখাইছোঁ। যাব লাগে এতিয়া কলকাতা জাৰ্ণি। তো আপোনালোকে ভাল ভাল ভিডিঅ' দেখা পাব, ছাবস্ক্ৰাইব কৰি থৈ দিব। বাকী বলক যাওঁ। তো আমি বহুত অপেক্ষাৰ পৰত তো সেই ট্ৰেইনখন আহি পালে। সেই ট্ৰেইনখন ইখনে গুৱাহাটী টু হাওৰা। তো চলো, তো বলক আমি যাওঁ। আমাৰ S2 কোনফালে আছে? S3। তো সেইটো হ'লে S2। আমি যাই থাকোঁ বলক কলকাতা যাই থাকোঁ বলক। ट्रेन प्रथम सा हम बोलिए। हाँ बोलिए। ट्रेन कितना रुपए का? चाय 10 रुपए का है। हाँ बोरिया। और कुछ बोलना है? नहीं एक कप सा हो जाए। 10 रुपए का है, एक कप सा हो जाए हमने। छोड़ दीजिएगा। हाँ एक कप सही, एक कप सही। तो 10 হ'ল আমাৰ। তো এতিয়াৰ খাদ্য আমাৰ ঘৰৰ পৰা বনাই আনিছোঁ পুৰি। বাকী ইয়াতে আছে কি আলু ভাজিৰ লগত পুৰি মাৰি থকা লগত মিলাই আছে। তো আমি খাই লওঁ, খাই কিনে আপোনাৰ লগত কথা পাতি আছোঁ। আমাৰ খোৱা লোৱা হৈ গ'ল। আমি ষ্টেচন পালোঁ এতিয়া। এতিয়া নিউ বঙাইগাঁও ষ্টেচন। বেছি ডাঙৰ নহয়, চাব পাৰে। তো আপোনালোকক নেক্সট ষ্টেচনত ৰখাইছোঁ। তো আমি আহি পালোঁ কোচবিহাৰ। এয়া নিউ কোচবিহাৰ অসম পাৰ হৈ আহিলোঁ। আৰু আমাৰ 10 ঘণ্টাৰ জাৰ্ণি আছে। তো ভিডিঅ'টো শেষলৈ চাই থাকক।
এটা আপোনালোকক বস্তু দেখাওঁ ইলেক্ট্ৰিক ট্ৰেইন তো আমি অসমৰ পৰাতো ডিজেলত ট্ৰেইনত আহিলোঁ ডিজেল ইঞ্জিনত তো আপোনালোকে কোচবিহাৰৰ পৰা ইলেক্ট্ৰিক ট্ৰেইন পাব সেই ইলেক্ট্ৰিক ট্ৰেইনটো কেনেকৈ লগাই আপোনালোকে চাই থাকক এই ট্ৰেইনখন আহি আছে না এই ট্ৰেইনখন আহি ইয়াতে লাগিব চাব দেই এই আহি আছে মানুহখিনি দেখা দি আছে ট্ৰেইন দি আছে লাহে লাহে আহিবলৈ তো আহি আছে ট্ৰেইনখন চাই থাকক এই অলপ লাগিবই ইয়াতে ইয়াৰ পৰা ডাইৰেক্ট নিউ কোচবিহাৰৰ পৰা ডাইৰেক্ট ইলেক্ট্ৰিক ট্ৰেইন হয় ইফালে য'ত যায় আৰু কলকাতা হাওৰা এইফালে য'ত যায় তো এই ইঞ্জিন লাগি থাকিব এতিয়া এই ইঞ্জিন লাগি যাবে ইয়াৰ পৰা তাৰমানে ডিজেলত নচলে ইয়াৰ পৰা চলিব অকল ইলেক্ট্ৰিক কাৰেণ্টত চলিব এই কাৰেণ্টত চলোৱা হ'ব ইয়াৰ পৰা এনেকৈ চলিব ইলেক্ট্ৰিক ট্ৰেইন লাগি গ'ল ইলেক্ট্ৰিক ইঞ্জিন লাগি গ'ল তাতে তো এতিয়া বলক কলকাতালৈ কাইলৈ আমি পাম 9:30 পাম হাওৰা ষ্টেচন তো ৰাতি 3টা বাজিল তো এতিয়ালৈ গুড নাইট আহি পালোঁ কলকাতা হাওৰা ষ্টেচন তো আপোনালোকৰ ভিডিঅ'টো যদি ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব তো আজিলৈ ধন্যবাদ